দোস্তসকল আপোনালোকে নিশ্চয় ল'ৰা ছোৱালী চাই ভাবি আছে যে এওঁলোক ক'ত গৈ আছে, নিশ্চয় বুজিব পৰা নাই ক'ত গৈ আছে। আচলতে আজিৰ ভিডিঅ' এইটো নহয়, এইটো আচলতে 15 আগষ্টৰ দিনা মই ভিডিঅ' কৰিছিলোঁ। 15 আগষ্টৰ দিনা যেতিয়া মই পতাকা উত্তোলন কৰিবৰ কাৰণে ডেকাচাং গৈছিলোঁ, তেতিয়া ৰাস্তাৰ মাজতে এওঁলোকৰ লগত দেখা হৈছিল, তেতিয়া ভিডিঅ' কৰিছিলোঁ। কিন্তু কিবা কাৰণত মই ভিডিঅ' আপলোড কৰিব পৰা নাই। আজি ভিডিঅ'টো আপলোড কৰি আছোঁ, তো আপোনালোকে বেয়া নাপাব। দোস্তসকল আপোনালোকে নিশ্চয় কিছুমানে ধৰিব পৰা নাই কোনখন স্কুলৰ ল'ৰা ছোৱালী এওঁলোক হ'ল ডক্টৰ APJ আব্দুল কালাম মডেল একাডেমীৰ ল'ৰা ছোৱালী। যদি আপোনালোকে চিনিব পৰা নাই তেতিয়া আৰু আকৌ কৈছোঁ, এইটো আবু তালখাৰ স্কুল প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালী। এইবোৰ বকো সমষ্টিৰ ভিতৰত যিমানকেইটা প্ৰাইভেট স্কুল আছে সকলোতকৈ টপাৰ লিষ্টত এই ডক্টৰ APJ মডেল একাডেমীখনৰ নাম আছে। তো সেইখন স্কুলৰ ল'ৰা ছোৱালী এনেকুৱাকৈ ৰাস্তাৰ মাজেৰে এনেকুৱা ধব্বনি দি গৈ আছে। হে দোস্ত, ৱেলকাম মাই ইউটিউব চেনেল জিয়াছ ব্লগছ। মই শহীদুল ইছলাম। আজি আপোনালোকৰ লগত লৈ আহিছোঁ নতুন এটা ভিডিঅ'ত। আহক আমি সকলোৱে মিলি ভিডিঅ'টো আৰম্ভ কৰোঁ। जाको जीलिका मोरे दे जगत पाबले नाई देखो बोलिले नालागिया दे तुले होय मोरी मेया एकतारे ना जरिरे बांधी जोड़ा हामार जनमभूमि मूल भारती है लोकना